নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক গুগলৰ দুটা অফলাইন গেমৰ বিষয়ে ক'ম। এতিয়া যিহেতুকে গেম দুটাই হৈছে অফলাইন, গতিকে ইয়াত আমাক নেটৰ কোনো প্ৰয়োজন নাই। গতিকে আপোনালোকে মোবাইল ডাটাটো অফ কৰি ল'ব আৰু গুগলত আহি ABC যিকোনো এটা লিখি দিব। ধৰি লওক মোৰ দৰে লিখি দিব, লিখি আপোনালোকে চাৰ্চ কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত যিটো আপোনালোকে হালধীয়া কালাৰৰ এটা লোগো টাইপৰ দেখা পাইছে, তাত আপোনালোকে লাৰি দিব, মানে ক্লিক কৰি দিব। এতিয়া চাওক এনেদৰে আহিল। ইয়াত এবাৰ আপোনালোকে কি কৰিব, মোবাইল স্ক্ৰীনখনত এবাৰ লাৰি দিব আৰু লগালগ আপোনালোকৰ সন্মুখত এই গেমটো অ'পেন হৈ যাব। আৰু ইয়াত আপোনালোকে এই গেমটো যিমান টাইম ইচ্ছা কৰে সিমানেই খেলিব পাৰিব। আৰু এই গেমটোত আপোনালোকে কোনো নেটৰ প্ৰয়োজন নাই। নেট নোহোৱাকৈ এই গেমটো আপোনালোকে গুগলত গৈয়ে খেলিব পাৰিব আৰু ইয়াক ডাউনলোড কৰি লোৱাৰো কোনো প্ৰয়োজন নাই। প্ৰথম গেমটোতো আপোনালোকে দেখিলেই। এতিয়া 2 নম্বৰ অফলাইন গেমটো খেলিবলৈ আমি গুগল ক্ৰমত যাব লাগিব। গুগল ক্ৰমত আপোনালোকে আহিব, আহি ইয়াত ABC যিকোনো এটা লিখি দিব। ধৰি লওক মই M লিখিলোঁ, M লিখি চাৰ্চ কৰি দিলোঁ। দিয়াৰ লগে লগে আমাৰ সন্মুখত এনেদৰে আহিব আৰু ইয়াত মই আপোনালোকক অলপমান জুম কৰি লৈ দেখাই দিছোঁ। ইয়াত আহি কিনি আপোনালোকে এই ডাইনাছৰটো যি দেখিছে তাত এবাৰ লাৰি দিব। দিয়াৰ পাছত এই গেমটো ষ্টাৰ্ট হৈ যাব আৰু তাৰপাছত আপোনালোকে এই গেমটো খেলিব পাৰিব, অফলাইন খেলিব পাৰিব। ইয়াক ডাউনলোড কৰি লোৱাৰ কোনো প্ৰয়োজন নাই। এই গেমটো আপোনালোকে যিমান সময় ইচ্ছা কৰে সিমান সময় ইয়াত খেলিব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলটোৰ যোগেদি আপোনালোকে চাব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব, যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।